হেল্ল' এভৰিৱান, কাইলৈ আমি ঘৰলৈ যাম আৰু আজি দেখিছে ভাবিছে চাগে ডিমকেইটা লৈনো কি কৰিছে। মানে কি হ'ল, কাইলৈ ঘৰলৈ যাম যিহেতু, গতিকে মানে পটককৈ প্লেন হ'ল আৰু ঘৰলৈ যোৱাটো। তাৰপাছত সেই ডিম আনিলোগৈ 3টা আৰু আটাৰ এটা কেক বনাই দিম সকলোলৈকে। কেক বনোৱা ভিডিঅ'টো বাৰু আজি নিদোঁ দেই, বেলেগ এদিন দিম। আৰু আজি বাকী চাই থাকিম ঘপককৈ বাৰু। যিহেতু ঘৰলৈ যোৱা প্লেনটো হ'ল, গতিকে আৰু মই লৰালৰিকৈ কাপোৰ চাপোৰো পেকিং কৰিব লগা হৈছে আৰু এইফালে কেকটো পাতি দিছোঁ। মই মানে কেকটোৰ আজি ৰেচিপি নিদিওঁ আৰু দেই, বেলেগ এদিন দেখাম আৰু কেনেকৈ বনাইছিলোঁ। এতিয়া কেক ৰেডি হৈ গ'ল। তাৰপাছত এইফালে ক্ৰীমখিনিও এতিয়া ফেটি লৈছোঁ আৰু কেকটো যিমান পাৰোঁ জল্দি জল্দি বনাব লাগে। ভাত পানীও বনাব লাগে, আকৌ সোনকালে শুই যাব লাগিব ৰাতিপুৱা যিহেতু সোনকালেই যাম। গতিকে আৰু কেকটো বনালোঁ আৰু চাওকচোন কেনেকুৱা হৈছে বাৰু। তাৰপাছত এতিয়া মই আইচিঙো কৰি লৈছোঁ আৰু ইমান বেছি ভালকৈ কৰা নাই দেই, মানে আৰু এনেই ঘৰতে খাব যিহেতু সেইবাবে অলপ অলপকৈ কৰি দিছোঁ। আৰু জালে লৈছোঁ, মানে পেকিংবিলাক চব নাম লিখি লৈছোঁ আৰু যাতে খেলি মেলি হৈ নাযায়। আৰু আমাৰ ময়ো কৈ আছিলে মোকো এটা বনাই দিয়াচোন, তাইৰ কাৰণেই অকণমানিকৈ এটা বনাই দিলোঁ। আৰু এতিয়া আমি ওলাইছোঁ, পোহৰ হোৱাই নাই, দেখিছেনে বাৰু, আন্ধাৰ হৈয়ে আছে। আমি যিহেতু এদিনৰ বাবে যাম, গতিকে আৰু ৰাতিপুৱাই গৈছোঁ, দিনটো থাকিম, আকৌতো গুচিয়ে আহিম। মানে এদিনৰ কাৰণে গ'লে বৰ লৰালৰি হৈ যায়। আৰু আমাৰ এইপিনে মৌ চাওকচোন বাৰু, মৌ শুইয়ে আছে। মোক এনেকৈ দাঙি লৈ আহিলোঁ আৰু ব্লেংকেটে সৈতে। তাৰপাছত আৰু দেউতাকে মুখ চুখ ধুৱাই দিছে ৰাস্তাতে গাড়ী ৰখাই। আৰু মোৰ ইমান ঠাণ্ডা লাগিছে, গাড়ীৰ পৰা নামি যোৱাই নাই, ব্লেংকেটৰ তলতেই সোমাই আছোঁ। তাৰপাছত আমাৰ ময়ো মুখ চুখ ধুই ল'লে আৰু এতিয়া আমাৰ নাস্তা হ'ব আৰু ময়ো যদি দেখিছিলোঁ আৰু খং উঠিছে, মই কেমেৰাটো তাইক ভিডিঅ' কৰিছোঁ বুলি ভিডিঅ' কৰি আছিলোঁ বাৰু। তাৰপাছত এইফালে আৰু চাহ তাহ খাই লৈছোঁ। ইমান ৰাতিপুৱাই যিহেতু হোটেল একো খোলা নাথাকে, গতিকে আমি ঘৰৰ পৰাই বনাই লৈ আহিছিলোঁ। আৰু এতিয়া আমি সকলোৱে খাই লৈছোঁ এনেকৈ বহি মেলি। লোৱা আকৌ নিজে খাবা। তাৰপিছত এইফালে আমাৰ মিষ্টাৰ ইমান ভাল, খোৱাৰ পিছত চাহ খোৱাৰ পিছত মানে তামোল এখনো দিছে আৰু তেওঁ লৈ আহিছিলে তামোল। আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপাছত এতিয়া আমি আহি পাই গ'লোহি আমাৰ মামাহঁতৰ ঘৰ। এয়া মানে মোৰ ককা হয়, মোৰ মাৰ দেউতাক। মোৰ ককা হয় আৰু ময়ো আজু ককাক। আৰু আজি ভিডিঅ'টো মই এইকাৰণেই প্ৰস্তুত কৰিছিলোঁ যে ককা আইতাৰ এটা স্মৃতি ৰাখি থ'ব পাৰিম বুলিয়ে। এনেইতো মই ঘৰলৈ যোৱা ভিডিঅ' নকৰোঁ বাৰু, সেইটো কাৰণে মই আজি ভিডিঅ'টো কৰিছিলোঁ। আৰু এয়া হৈছে মোৰ ককা, ময়ো আজু ককা। আৰু ময়ো বহুত ভাল পাইছে, ককায়ো বহুত ভাল পাইছে যিহেতু ময়ো আহিছে বুলি আজি। আৰু এইপিনে আমাৰ চন্দ্ৰমা। আৰু এয়া হৈছে আমাৰ আইতা, আৰু আইতাই হাঁহিছে। মই ৰাতিপুৱাই যিহেতু চুলিখিনি একদম টানি বান্ধি গ'লোঁ যে, টকলা লাগিছে বুলি কৈছে মোক, সেইকাৰণে নেদেখালোঁ আৰু মোক। তাৰপিছত আহি এয়া ঘৰত পূৰা জেওৰাৰ কাম কৰি আছে আৰু আমাৰ ভাইটিও। আৰু মই সি মোক জোকাৰি আছিলে যে বোলে তই একো নেজান, তাক দেখাবৰ কাৰণে ময়ো অকণমান আৰু জেওৰা বনাব যে জানো সেইটো দেখাই দিছোঁ আৰু। আৰু যে মই ঘৰলৈ গ'লে ভিডিঅ' বনাব কিয় নোৱাৰোঁ জানেনে? এয়া শুনিলে নহয় আৰু ভিডিঅ' কৰিব নালাগে বুলি, কেমেৰাটো নিলেই থাপ মাৰি মানে। তাৰপাছত এইখিনি হৈছে আমাৰ ঘৰৰ শহুৰ দেউতাই কৰা শাক পাচলি। দেখিছেনে বাৰু ইমান ধুনীয়াকৈ কৰিছে। আমাৰনো বাৰীখন কেতিয়া এনেকুৱা কৰিব পাৰিম আৰু নাজানো আৰু দেই, বৰ ভাল লাগে সেউজীয়া হৈ থাকিলে ন? এইখিনি দেখিছেনে বাৰু, ওলকবি বৰ ধুনীয়াকৈ হৈছে ওলকবিখিনি। তাৰপাছত এইফালে খৰি অলপো কাটি আমাৰ মিষ্টাৰে শুকাবলৈ দি থৈছে, ডিব্ৰুগড়লৈ যিহেতু লৈ যাম বোলে। আৰু ময়ো এইপিনে হাতত কটাৰী লৈ পূৰা কলপাত বিচৰাত লাগি গ'লোঁ। মানে আজি যিহেতু ৰাতিকৈ আমি খানা এটা খাম বুলি ভাবিছোঁ আৰু ঘৰলৈ বৰ বেছি গৈ থকাও নহয় যে, সেইবাবে আজি সকলোৱে মিলি পেলাই খানা এটা খাম। আৰু আমাৰ টিকলাকেইটাক ভিডিঅ' কৰিবলৈ কেমেৰাটো দি দিলোঁ, তহঁতি ভিডিঅ' কৰ, মই কলপাত কাটো বুলি। আৰু দেখিছেনে বাৰু কি ভিডিঅ' কৰিছে আৰু। তাৰপাছত এতিয়া গধূলি হৈ গ'ল, খানাৰ আয়োজন কৰিছোঁ আৰু আমি। মই এয়া চব্জি কাটি লৈছোঁ, চব দায়িত্ব মানে মোৰেই আৰু, লিড ময়েই আৰু। তাৰপাছত আমাৰ ভাইটিও দিনত যে বহুত জেওৰা কাটি মেলি কষ্ট কৰি দিছিলে, সেইকাৰণে ক'লোঁ আজি তোক খানা এটা খুৱাই দিম বাৰু দেই, তই চিন্তা নকৰিবি বুলি। সঁচাকৈ সেইটোৱে হ'ল আৰু। তাৰপাছত এইফালে দেখিছেনে, পেটু খাই চবেই ভাল পায়, কিন্তু বাচি চবেই বেয়া পায়। এতিয়া ময়ে বাচিব লগা হৈছে আৰু এইটো মোৰেই কিবা দায়িত্ব নিচিনা হৈ গৈছে আৰু। তাৰপাছত আৰু পেটু চেটু বাচি মেলি ল'লোঁ আৰু এতিয়া খানা ৰেডি। বনোৱাটো নেদেখালোঁ আৰু, ময়ে বনালোঁ যিহেতু। আৰু আজিলৈ ইমানেই, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।